আজি ব্ৰেকফাষ্টত বনাব লৈছোঁ আপে, যাৰ বাবে মই ইয়াত লৈছোঁ 4 বাটি আটা, 2 চামুচ বেচন, মটৰ, গাজৰ, বন্ধাকবি, পিঁয়াজ এই গোটেইকেইটাক মই সৰু সৰুকৈ কাটি লৈছোঁ। তাৰ পাছত জিঞ্জাৰ গাৰ্লিক পেষ্ট, ধনিয়া পাত, নিমখ, হালধি, ৰঙা জলকীয়া পাউডাৰ গোটেইখিনিক দি মই ভালদৰে মিক্স কৰি অলপ অলপকৈ পানী দি মই এনেধৰণৰ অকণমান গাঢ়া পেষ্ট বনাই লৈছোঁ। মই তেল দি লৈছোঁ অলপমান। এতিয়া এই পেষ্টটো এচামুচকৈ ইয়াত দি দিম। এনেদৰে ইয়াত মই এইটো মই মিডিয়াম ফ্লেমত 3 মিনিটমান সিজাই ল'ম। এইখিনিক মই এটা এটাকৈ পলটাই দিম এতিয়া। এইখিনি এতিয়া মই পলটাই দিছোঁ। এতিয়া আৰু 3 মিনিটমান সিজোৱাৰ পাছত এইখিনি হৈ যাব। মোৰ এইখিনি এতিয়া ৰেডি হৈ গ'ল। মই এইখিনি নাৰিকলৰ চাটনিৰ লগত খাম। আপুনি কেচাপৰ লগত নহ'লে কেঁচা ধনিয়া চাটনিৰ লগতো খাব পাৰে। মোৰ কিবা মিঠা খাবলৈ মন গ'ল, সেইবাবে মোৰ ভণ্টিয়ে আজি মোক বেচনৰ হালোৱা বনাই দিছে। 2 গিলাচমান পানী দি দিছে। এতিয়া ইয়াত চেনি দিছোঁ। বেচনৰ হালোৱাটো এতিয়া ৰেডি হৈ গ'ল। এতিয়া আজি শনিবাৰ হয়, সেইকাৰণে মই আজি মন্দিৰলৈ যাওঁ। তানিষ্কাক মই ৰেডি কৰিছিলোঁ মন্দিৰলৈ যাবলৈ, কিন্তু তাই শুই থাকিলে। তাই সদায় কথা कितना हुआ? बहुत दिक्कत আমাৰ এতিয়া পূজা হৈ গ'ল। এইটো তানিষ্কালে লৈছে। मुझे जाना है ক'লে নহ'ব এতিয়া সোনা। এতিয়া মন্দিৰ নাযায় নহয়, এতিয়া 8:30 বাজিলে। এতিয়া নাযায় নহয়, ৰাতি মন্দিৰ নাযায় নহয়, আবেলিহে যায়। এতিয়া শুই উঠি কৈছে বোলে মন্দিৰলৈ যাওঁ। তাই ৰেডি হৈ পিনে শুই থাকিলে। এতিয়া তাই উঠি পিনে কৈছে বোলে মা মোক বোলে মন্দিৰলৈ লৈ যোৱা। জানা হে আপকো। এতিয়া তোমাক কোনে নিব? এতিয়াতো ৰাতি হৈ গ'ল নহয় সোনা, 8:30 বাজি গ'ল। 8:30তো মানুহ মন্দিৰ নাযায় নহয়, আবেলিহে যায়। এতিয়া নাকান্দিবা দেই।